নমস্কাৰ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ গামোচা নাইবা মেখেলা চাদৰত বাচিব পৰা কেইটামান ধুনীয়া কাষৈ লৈ আহিছোঁ। আপোনালোকে মনোযোগ দি চাবচোন। আৰু যিসকল নতুন শিকাৰু সেইসকলে মই কেনেদৰে গ্ৰাফত ফুল অংকন কৰিছোঁ আপোনালোকে মন দি চাব। কিয়নো আপুনি যদি গ্ৰাফত ফুল তোলাৰ সঠিক পদ্ধতিটো জানে বা অংকন কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বাবে ফুল তোলাটো তেনেই সহজ হৈ পৰিব। কিয়নো গ্ৰাফৰ এটা এটা ঘৰক একনি বুলি ধৰা হয়। ঠিক তেনেদৰে তাঁতখনৰ এটা ৰাছৰ কাঠিৰ ভিতৰত এযোৰ সূতা সোমাই থাকে, সেই সূতাযোৰক একনি বুলি ধৰা হয়। আপুনি যদি তাঁতখনৰ কণিবোৰ চিনি পায় বা বুজি পায় তেতিয়াহ'লে আপোনাৰ বাবে ফুল তোলাটো তেনেই সহজ হৈ পৰিব। এয়া মই ফুলৰ কণিবোৰ উঠাই আছোঁ। এয়া চাওক, ফুলপাহৰ এই ৰঙা অংশখিনি হৈছে ফুলপাহৰ উঠা কণি আৰু ফুলপাহৰ মাজৰ বগা অংশখিনি হৈছে ফুলপাহৰ পৰা কণি। আপুনি যদি ফুলপাহৰ উঠা আৰু পৰা কণিবোৰ বুজি পায় তেতিয়াহ'লে তাঁতখনত আপোনাৰ ফুল তোলাটো তেনেই সহজ হৈ পৰিব। আপুনি প্ৰথমে গ্ৰাফত ফুল তুলিবলৈ শিকক, তাৰ পাছত আপোনাৰ বাবে তাঁতত ফুল তোলাটো তেনেই সহজ হৈ পৰিব। ব'লক আমি এতিয়া ধুনীয়া ধুনীয়া কাষৈকেইটা চাওঁ।